হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ কাকিলৈ। আৰু কাকি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ব্যৱস্থাপনাত 10জনীয়া কাৰ্যসূচীৰে যি বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰি আছে। আৰু তাত আমি গৈ আছোঁ। তাত আমাক মাতিছে যে তোমালোকে আহিবা তাত। আৰু মোৰ লগত গৈ আছে মোৰ ভাইটি অম্লানজ্যোতি ভূঞা গৈ আছে। আৰু বলকচোন আমি যাওঁ, গৈ পেলাই চাওঁ কি হৈ আছে তাত, আৰু সকলোখিনি আমি জনাম তাত গৈ পেলাই। ধন্যবাদ। বৰ্তমান কি চলি আছে আমি পোনপটীয়াকৈ দেখুৱাব বিচাৰিম। মোৰ বন্ধুক লগ পাইছোঁ, আনন্দক লগ পালে কাৰ্যালয় এই আছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান এতিয়া পিছফালৰ পৰিৱেশটো দেখুৱাব বিচাৰিম। আৰু পিছফালৰ পৰিৱেশতে কাৰ্যসূচী চলি আছে। আমাৰ আঞ্চলিকৰ আৰু এজন আছে, ইয়াৰ পৰা জানিব বিচাৰিম যে ইয়াতে কাৰ্যসূচী লোৱা হৈছে কিমান কাৰ্যসূচী ইতিমধ্যে বিশেষ কৰা হৈছে। আৰু আজি 4 নম্বৰ দিনা চলি আছে। আৰু কাইলৈ চলি নহ'ব, কিমান তাৰিখে হয়তো 12 তাৰিখেও চলি চলিব। 12 তাৰিখে লাষ্ট হ'ব। ঠিক আছে, তেতিয়াহ'লে আমি কাৰ্যসূচীলৈ যাওঁ আৰু কেনেকৈ কি চলি আছে আপোনালোকক আঞ্চলিক ছাত্ৰ সন্থাৰ যি ফিল্ড আছে, ফিল্ডত আমি আহি পেলাই উপস্থিত হৈছোঁ। আৰু মোৰ দেখা পাই যে ঢোলৰ প্ৰদৰ্শন চলি আছে। আৰু মোৰ আগফালে ফ্ৰণ্টৰ ফালে এয়া বিহুৰ যি প্ৰস্তুতি চলি আছে, এই প্ৰস্তুতিখিনি কৰি আছে, কাৰ্যসূচী চলি আছে। আছোঁ সঁচাকৈ মানে লেখত ল'বলগীয়া যে আছুৱে যে ইমান এটা পদক্ষেপ গ্ৰহণ কৰিছে আগন্তুক
আজি 4 দিনত আজি ভৰি দিলে আজি 10 দিনত আমি 4 দিনত কৰি দিলে গতিকে আনন্দিত হৈছোঁ কাৰণ ময়ো কিছু কথা নাজানো জানিবলৈ পাই সুখী হৈছোঁ ছাৰ আছে মোৰ লগৰ অনুপম মেছ আছে তেওঁ ইমান ধুনীয়াকৈ প্ৰশিক্ষণ শিকাইছে আহি সকলোকে যেনেদৰে শিকাব লাগে মই অলপ চলপ জানো তথাপি ইমান অভিজ্ঞভাৱে নহয় তথাপি মই শিকিছোঁ মই আশাবাদী যাতে এই 10 দিনত যাতে আমাৰ যি ষ্টুডেণ্ট আছে সেইখিনিয়ে সকলোখিনি যাতে এটা বিহু গ্ৰুপৰ যাতে এটা সক্ৰিয় সদস্য হ'ব পাৰে এজন সক্ৰিয় ঢোল বাদন হ'ব পাৰে তেখেতলোকৰ বাবে মই সক্ৰিয়ভাৱে আহ্বান জনাইছোঁ অভিনন্দন জনাইছোঁ হয় ধন্যবাদ ভাতি দিলে তোমাকো নেলাগে ও মৰম চেনে নেথাকে সভাপতি আৰু তেখেতে ঘূৰি আছে পুৰা ঘূৰি আছে টোটালি মানে ব্যস্ত তেওঁৰ পৰা একো আমি ইণ্টাৰভিউ মানে ল'বই পৰা নাই আৰু লগতে এইটো কি আনিছে মানে চকলেট নাচি আছে নাচনি তেওঁ পলাই আছে আৰু লগতে কামো কৰি আছে ঠিক আছে এতিয়া মই ছেক্ৰেটাৰীৰ পৰা সকলোখিনি তথ্য পালোঁ তথাপি তোমাৰ মুখেৰে শুনিব বিচাৰিছোঁ এই পদক্ষেপটো কেতিয়াৰ পৰা লৈছে কেনেকৈ লৈছে হয় এইটো আমি ৰঙালী বিহু উপলক্ষে আমি কাকি আঞ্চলিক ছাত্ৰ সন্থাই বহুত দিনৰ পৰাই আমি ভাবি আছিলোঁ কাকিত এটা বিহু কৰ্মশালা আৰু ঢোল বাদন কৰ্মশালা এটা কৰিম তাৰ ফলশ্ৰুতিত আমি আজি কাকি আঞ্চলিক ছাত্ৰ সন্থা 2 এপ্ৰিল তাৰিখৰ পৰা 12 এপ্ৰিল তাৰিখলৈ 10 দিনীয়া কৰ্মশালা এটা আয়োজন কৰিছোঁ আজি 4ৰ্থ দিনা কাকিসমূহ ৰাইজৰ সহায় সহযোগিতাটো আমি ভাল লাগিছে আজি প্ৰশিক্ষাৰ্থীসকলেও সম্পূৰ্ণ ভালকৈ নাচিব পৰা হৈছে আমাৰ আজি কাকি আঞ্চলিক ছাত্ৰ সন্থা সকলো বিষয়ববীয়া আজি আনন্দিত অনাগত দিনত আমি কাকি আঞ্চলিক ছাত্ৰ সন্থাই সাংস্কৃতিক দিশত এনেকুৱা কৰ্মশালাসমূহ অনাগত দিনত আমি কৰি যাম তাৰ কাৰণে আমি সিদ্ধান্ত ইতিমধ্যে লৈছোঁ